নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে নৱ টেকনিকেল। আজি আমি আলোচনা কৰিম ইউটিউব চেনেল এটা কেনেকৈ বনাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। প্ৰথমতে ইউটিউবটো ওপেন কৰি ল'ব লাগিব। ইয়াত ক্লিক কৰিব, কৰি ইয়ৰ চেনেলত ক্লিক কৰিব। এইটো ইউজ ইউটিউব এজ ইয়াত নিজৰ চেনেলৰ কি নাম ৰাখিব বিচাৰে সেইটো ইয়াত লিখিব। মই নিজৰ নাম লিখিছোঁ ৰূপম ৰায়। ইয়াত লিখি ক্ৰিয়েট এ চেনেল ইয়াত ক্লিক কৰিব। আপোনাৰ অলৰেডি এটা চেনেল বনোৱা হৈছে, এইটো আপুনি বেক আহিব, আকৌ ইউটিউব এপটো ওপেন কৰিব। ইয়াত যাব, কৈ ইয়ৰ চেনেলত এইটো অলপ বেলেগ এখন পেজ খোল খাইছে। ইয়াত আপোনালোকৰ এটা ছেটিঙৰ অপশ্যন থাকিব, এইটো মই আপডেট দিয়াৰ কাৰণে এনেকুৱা হৈছে। এডিট চেনেলত ক্লিক কৰিব। এইটো ডেছক্ৰিপশ্যন ইয়াত আপুনি লিখিব লাগিব। ডেছক্ৰিপশ্যনত এইটো আপোনাৰ চেনেলৰ নামটো ইয়াতে থাকিব। মইতো দিছোঁ, আহি গৈছে ৰূপম ৰায়, এইটো চেনেলৰ নাম। আৰু ডেছক্ৰিপশ্যনটো দিব লাগিব। ডেছক্ৰিপশ্যন এই কলমটো ক্লিক কৰিব। ইয়াত এই ডেছক্ৰিপশ্যন লিখিব লাগিব। এইটো এনেকৈ লিখিব। লিখাৰ পিছত এনে মই লিখিছোঁ, নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল ৰূপম ৰায়লৈ। এনেকৈ লিখি ইয়াত অ'কে কৰি দিব। হৈ গৈছে। এতিয়া এইটো ইয়াত কেমেৰা দেখিছে, ইয়াত ক্লিক কৰিব। কৰি আপুনি ইয়াত ফটো দিব। মই এখন ফটো দি দিছোঁ। এইটো দি ছেভ কৰি দিছোঁ। এইটো ফটো আহি গৈছে। আপুনি বেকগ্ৰাউণ্ডৰো ফটো দিব পাৰিব, দিয়া নাই। এতিয়া ইউটিউব চেনেল আপোনাৰ এইটো অলৰেডি খোল খাইছে। এতিয়া আপুনি ইয়াত ভিডিঅ' দিব পাৰিব। কিন্তু আপুনি যে এতিয়া ইউটিউব চেনেল হৈছে তাৰ কাৰণে গুগলক প্ৰমাণ দিব লাগিব যে প্ৰকৃত মানুহ এজনে চলাই আছে। তাৰ কাৰণে ইউটিউব চেনেলটো ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ ভিডিঅ' মই আগতে অলৰেডি বনাইছোঁ আৰু লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে গৈ চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।